যিদিনা মই দূৰত যাম বুলি ভাবোঁ সেইদিনাই পূৰা বতৰে মোৰ লগত পূৰা দুশ্মনী কৰি দিয়ে। এতিয়া মই যামগৈ নগাঁও যাম, তো ফুল ৰেডি, গেটআপত ৰেডি, যে ৰেইনকোট চেইনকোট পূৰা পিন্ধি লৈছোঁ, কিয়নো বতৰে যিহেতুকে মোৰ লগত দুশ্মনী কৰে, তো সেয়েহে মই বতৰৰ লগত আৰুতো যুদ্ধ কৰিব নোৱাৰোঁ। চাওকচোন বাৰু, এতিয়া পূৰা বৰষুণ দি আছে ইয়াতে, তো যিয়েই নহওক বাৰু বৰষুণ দিলেও কিবা কৰিলেও মানে মইতো নিজৰ ডিউটি নিজে কৰিব লাগিব। সেয়েহে ওলাইছোঁ, এতিয়া নগাঁও গৈ আছোঁ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। বাসন্তীৰ পূৰা টেংকি ফুল কৰি লওঁ, যিহেতুকে নগাঁও যোৱাৰ কথা, ফুল টেংকি কৰি লৈ পেলাই ধুনীয়াকৈ গৈ থাকক। মোটামুটি টেংকি পূৰা ফুল। এতিয়া তেল কিমান টকাৰ খালে আপোনালোকে চাওক। তেল খালে 950 টকাৰ, 9 লিটাৰ মানে 9.5 লিটাৰ সোমালে আৰু। এতিয়া পূৰা জিৰ' কৰি ল'লোঁ, কিমান হয় চাওঁ। বৰ্তমান মই আহি পালোঁ চাংচাৰি। তো এয়া চাওক চাংচাৰিৰ পৰিৱেশ চাওক, এয়া চাওক চাওক। এইপিনে আমাৰ ৰাইট ছাইড যদি যোৱা যায়, ৰাইট ছাইড গ'লে ডাইৰেক্ট শ্বিলং, ডাইৰেক্ট এইবিলাক যে ৰাইট ছাইড গৈ আছে, এইটো ৰাস্তা দি ডাইৰেক্ট শ্বিলং যায়। আৰু মই শ্বিলং যিহেতুকে নাযাওঁ, মই গৈ আছোঁ নগাঁও চিধা। মই বৰ্তমান সোণাপুৰ পাই গ'লোঁ, যোৰাবাট ক্ৰছ কৰিলোঁ, এতিয়া গৈ আছোঁ নগাঁও। তো আহি থাকোঁতে কি ৰাস্তাৰ চাইডে চাইডে কি সুন্দৰ ফুল চাওক, গোটেই ৰাস্তাৰ চাইডে চাইডে ফুল, এয়া মজা লাগিছে এইটো ৰাস্তাত। এতিয়া বৰষুণটো কমিছে, ৰেইনকোটটো খুলি দিলোঁ, তো ধুনীয়া নাজাৰা চাই চাই আহি আছোঁ, কি মজা লাগিছে। আৰু ইয়াৰ পৰা টোল গেটটো আছে মাত্ৰ 1 কিলোমিটাৰ। টোল গেট ক্ৰছ কৰাৰ পিছত মই জয়প্ৰকাশক ল'ম, জয়প্ৰকাশক লৈ ধুনীয়াকৈ আকৌ নগাঁৱলৈ গুচি যাম। টোল প্লাজা 1 কিলোমিটাৰ। এয়া পূৰা ঘাঁহ লৈ গৈ আছে, পূৰা ঘাঁহ লৈ গৈ আছে, ঘাঁহ চাওক গৰুৰ কাৰণে। Control, no more fear, just let it slide.
এতিয়া মই জাগিৰোডৰ পৰা ওলালোঁ, জয়প্ৰকাশক জাগিৰোডত নুমাই থৈ পেলাই মই ধুনীয়াকৈ এতিয়া ঘৰলৈ গৈ আছোঁ। তো তাত ভিডিঅ' কৰিব পৰা নাছিলোঁ, কিয়নো জয়প্ৰকাশ আছে, সি মানে কেমেৰাৰ আগত আহিবৰ কাৰণে খুব লাজ কৰে।